উলিয়াই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি কণ্টেক্ট পিছতে আমাৰ আমি উপভোগ কৰিম। গতিকে সকলো দৰ্শককে শান্তি শৃংখলা বজাই ৰাখি খেল উপভোগ কৰিব আহ্বান জনাইছোঁ। কেনা কৈছে আত্মীয়াৰ মশা গাঁৱৰীয়া আমাৰ সন্মানীয় উপদেষ্টা আজিজুৰ ৰহমান ডাঙৰীয়া Kuciya building, litera bande, nah usah building sana. Zakir dah. ভাই ফুটবল খেলবাম নাকি লাগাই দে নুই ক্রিকেট বল দে ফুটবল করে এয়া আপোনালোকৰ সন্মুখত আমাৰ সন্মানীয় অতিথি মুছাৰফ হুছেইন কবিৰ ডাঙৰীয়া তথা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সন্মানীয় সাধাৰণ সম্পাদক তেখেতক দেহাৰ ক'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আসসালামু আলাইকুম। সন্মানীয় নগাঁও জিলা অঞ্চল সভাপতি তথা এই ভলীবল প্ৰতিযোগিতাৰ এই ফাইনেল খেল পৰিচালনাৰ সভাপতি মহোদয়, সন্মানীয় অঞ্চল মুখ্য উপদেষ্টা তথা আজি মুখ্য অতিথি অতিকে শ্ৰদ্ধাৰ আজিজুৰ ৰহমান ডাঙৰীয়া, অঞ্চল কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৱাহিদুৰ ৰহমান ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক আছিকুৰ ৰহমান ডাঙৰীয়া, অঞ্চল প্ৰাক্তন উপদেষ্টা মাহমুদুল হাছান ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় সমিতিৰ বিভাগীয়সকল, অঞ্চল বিভিন্ন পদবীত থকা সন্মানীয় বিভাগীয়সকল, অঞ্চল প্ৰাক্তন কৰ্মীবৃন্দসকল, প্ৰাক্তন খেলুৱৈসকল, দূৰ দূৰান্তৰ পৰা অহা আমাৰ মাহিৰপাৰ অঞ্চলত উপস্থিত হোৱা সন্মানীয় খেলুৱৈসকল, প্ৰশিক্ষকবৃন্দ, ৰেফাৰী, খেলুৱৈপ্ৰেমী ৰাইজ, আচলতে আপোনালোকৰ অধীৰ আগ্ৰহেৰে বাট চাই আছে। অন্তিম মুহূৰ্ত আহি আপোনালোকৰ আগত উপস্থিত হৈছে এই যে দিবানৈশ ভলীবল প্ৰতিযোগিতা, এই দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ অন্তিম খেল। গতিকে আপোনালোকক শুনাৰ কাৰণে কিমান আগ্ৰহ আছে নাজানো, তথাপিতো আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকে অঞ্চল উদ্যোগত আয়োজিত এই ভলীবল প্ৰতিযোগিতাত আপোনালোকে খুব সুন্দৰভাৱে শান্তি শৃংখলা বজাই ৰাখি এটা সুন্দৰ পৰিৱেশ আজি আপোনালোকে দেখুৱাই দিছে। মাহেৰিপাৰ অঞ্চলবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাহেৰিপাৰ আঞ্চলিকৰ গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ে আমাৰ লগত যোগাযোগ কৰিছিলে আৰু আমি কথা দিছিলোঁ। আৰু আজিৰ সভাত মই বিশেষকৈ ধন্যবাদ দিম। মই যিহেতু নগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছোঁ। বৰ্তমান অঞ্চলৰ কাৰণে কিমান এটা জটিল সময় বা আমি কিমান ব্যস্ততাত আছোঁ, তথাপিতো আমাৰ মাজত অতিকে শ্ৰদ্ধাৰ গোটেই অসমৰ পৰিচিত ব্যক্তি আৰু সংখ্যালঘু জনসাধাৰণৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আজি সংখ্যালঘু জনসাধাৰণৰ জ্বলন্ত সমস্যাসমূহকে আদি কৰি আৰ্থসামাজিক দিশত সংগ্ৰাম আগলৈ যোৱাৰ মুখ্য ব্যক্তি আজিজুৰ ৰহমান ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই আটাইকে অনুৰোধ কৰিম এটি হাত চাপৰে তেখেতক সম্ভাষণ জনাবলৈ। ধন্যবাদ। আজি ভলীবল প্ৰতিযোগিতাৰ সঁচাকৈ খুব ভাল আৰু ময়ো এটা সময়ত ভলীবল খেলিছিলোঁ। আজি আমাৰ চিনাকি দুজন আছে ইয়াতে, আমাৰ মৰিগাঁৱৰ পৰা কন্দৰ্প আছে, ইয়াত পাপু আছে, আমাৰ আৰলতা খেলি আছে। মই দেখি খুব ভাল লাগিছে। মোৰো খেলোঁতে লাগি আছে, কিন্তু হয়তো শাৰীৰিকভাৱে সিমানখিনি সক্ষম নহয়। বৰ্তমান অক্ষম নহয় যদিও সিমানখিনি সক্ষম নহয়, যিহেতু প্ৰেক্টিচ নাই। আমাৰ চৰত আছে গুৱাহাটী ইউনিভাৰ্চিটিত, আমি খুব একেলগে খেলিছিলোঁ। আজি ইয়াত আহিছে, মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ভলীবল খেল আমেৰিকাৰ নিউয়ৰ্কত জন্ম হৈছিল আপোনাৰ 1895ত, আৰু জন্ম হৈছিলে উইলিয়াম জি মৰ্গান। আৰু সেই আমেৰিকাত জন্ম হোৱা খেল আজি আমাৰ তথা অসমৰ নগাঁও জিলাৰ মাহিৰপাৰত